হেল্ল' ভিউৱাৰ্ছ, মোৰ পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ছানডে দিনটো কেনেদৰেনো পাৰ কৰাম, কি কৰিম আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। মই বৰ্তমান ওলাই আহিছোঁ ৰূপাই আজি যিহেতু ছানডে কাৰণে মাংস অলপ কিনিব আহিছোঁ আৰু সৰু সুৰা বজাৰ অলপ কৰিম। এতিয়া বৰ্তমান ৰূপাইত আছোঁ। এই বুলি ক'লে সঁচাকৈ মনটো খুব ভাল লাগে। আগতে স্কুলত পঢ়ি থাকোঁতে ছাটাৰডে পিছত ছানডে, কাইলৈ দেওবাৰ ইমান ভাল লাগে। সকলোবিলাক অফ পাওঁ, ঘৰত থাকিবলৈ টাইম পাওঁ। ছানডে কাৰণে আজি মটন কিনিবলৈ আহিলোঁ আৰু আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি মটনৰ ৰেচিপি এটাও দিবলৈ চেষ্টা কৰিম। যিহেতু বন্ধ দিন আৰু নিজকে অকণমান চাফ চিকুণ বা সৌন্দৰ্যতাৰে ভৰাই ৰাখিবলৈ সকলোৱে, ল'ৰা হওক ছোৱালীয়ে হওক, সকলোৰে হেঁপাহ হয়নে? আৰু সেই গতিকে আজি জানটো আহিলে মই ইয়াক আজি লৈ আনিলোঁ মই অহা পাৰ্লাৰখনলৈ। তাৰপিছতে এতিয়া পূৰা একদম পূৰা আৰু চব আৰু দাড়ি চুলি কাটি পূৰা উইস্পাৰ কৰি আৰু পূৰা ৰেডি হৈছে। আৰু এইফালে মোকনো আৰু কি লাগে, হাতত এটা যদি মোবাইল থাকে, মুখৰ আগত যদি এখন ডাঙৰ ধুনীয়া আইনা থাকে, মই নিজে ফটো তুলি ভিডিঅ' কৰি খুব ভাল পাওঁ। মই নিজৰ এটা খুব বিগ ফ্ৰেণ্ড হয়। মই নিজে খুব ভাল পাওঁ, নিজকে সুখী অনুভৱ কৰোঁ। আনে ভাল পাওক বেয়া পাওক, মই এইবিলাক কেয়াৰে নকৰোঁ। তিলকে অকল হাঁহি থাকে। আমাৰ তিলকে টুপিটো লগাইছিলে যে কি আছিলে তাত? টুপিটো কি আছিলে? তোমাক হিট দিছিলে, সেইটো কৈছে। টুপিটো কি আছিলে? সেইটো গৰম যে হিট দিয়ে। এই তলত যে চিচাৰ টাইপৰ এটা আছিলে নে, তাত পানী ভৰাই থৈছেতো। সেই কাৰেণ্টৰ চুইচ দি দিলে সেই পানীখিনি ভাপটো এই চুলিটোত আহে। এতিয়া মটনখিনি আনি মই ধুনীয়াকৈ ৱাছ কৰি এতিয়া 4-5টামান পিঁয়াজ একদম শ্লাইডকৈ কাটি লৈ পিঁয়াজখিনি একদম ব্ৰাউন হোৱালৈকে মই এইখিনি ভাজি থাকিম। ব্ৰাউন হৈ যোৱাৰ পিছত আদা নহৰু এক্সট্ৰাকৈ পিচি পিনে ইয়াত আকৌ তেলত দি দিম। আদা নহৰুখিনি ভাজ কৰাৰ পিছত মই এতিয়া মটনখিনি ইয়াত দি দিম। ইয়াত এড কৰিব লাগিব হালধি গুড়ি, নিমখ সোৱাদ অনুসাৰে দিব আপোনালোকে। আৰু ইয়াত ধনিয়া গুড়ি, জিৰা গুড়ি, গৰম মছলা, অলপ কালাৰ আহিবলৈ ৰং গুড়ি দি দিব, ৰেড চিলি পাউডাৰ। তাৰপিছতে ইয়াত মই মটন বনালে এটা চিক্ৰেট মছলা দিওঁ। যদি আপোনালোকক এই মছলাটোৰ নাম লাগে আপোনালোকক মই দিম। এই মছলাটো মটন বনালে একচুৱেলি এই মছলাটো ইউজ কৰিলেহে মটন খোৱা যেন লাগে, হোটেল ৰেষ্টুৰেণ্টৰ নিচিনা সোৱাদ আহে। আৰু এতিয়া মই আকৌ এক্সট্ৰাকৈ কুকাৰ এটাত তেল অলপ দি আলু 2 পিচমান দি পিনে মটনখিনি তাত এড কৰি 6-7টা চিটি মৰালৈকে ৱেইট কৰিম। তাৰপিছত আমাৰ মটন ৰেচিপি ৰেডি।